মোৰ প্ৰথমখন কবিতা পুথি মোৰ প্ৰথমখন কবিতা পুথি উপহাৰ দিয়াৰ কথা আছিল তেওঁৰ হাতত, কিন্তু দিয়া নহ'ল। মোৰ কবিতাৰ শিৰোনাম ল'বলৈ তেওঁ থাকিলেই বা ক'ত? নিৰ্জন বুকুৰ কোলাহলত তেওঁ হেৰাই গ'ল। তেওঁ হেৰাই যোৱাৰ কথা নাছিল। কথা আছিল বুকুৰ ষ্টপেজত আমি সপোন আঁকিম। কথা আছিল উজাগৰি ৰাতি আমি নতুন পুৰুষৰ ন পাতনি মেলিম। তেওঁ তেওঁৰ দৰে হৈ গ'ল, কিন্তু মইতো হ'ব নোৱাৰিলোঁ তেওঁৰ দৰে, অথবা মোৰ দৰেও। স্মৃতিৰ ষ্টেচনত তেওঁৰ চকুহালি কেৱল সাৰে থাকে। দুভৰিৰ মাজত মুখ গুজি উচুপি তেওঁ সপোন আঁকে আৰু ভাঙে। তেওঁৰ সপোনবোৰ সপোন হয় নষ্ট চৰিত্ৰৰ, দুষ্ট চৰিত্ৰৰ। কিছুমান সপোন অভিমানৰ, কিছুমান সপোন বেজাৰৰ, আৰু কিছুমান সপোন আত্মবিশ্লেষণৰ। মোৰ সপোনবোৰত মুখ গুজি, মোৰ সপোনবোৰত হাত থৈ তেওঁ আগবাঢ়ে। মই নজনাকৈ, মোক নোকোৱাকৈ তেওঁ দি যায় তেওঁৰ সকলো প্ৰতিশ্ৰুতি। তেওঁ দি গ'ল তেওঁৰ সকলো সময় মোৰ বাবে। মোৰ বাবে তেওঁ এবাৰ টোপনি নগ'ল, ময়ো টোপনি নগ'লোঁ তেওঁৰ বাবে। ইমানৰ পিছতো তেওঁ যে মোক জানিবলৈ নিদিলে, মোৰ উপস্থিতিত তেওঁ যে মুঠেও সুখী নহয়। কিয় তেওঁ মোক এবাৰো নক'লে মোৰ বাবে তেওঁ ৰৈ থকাৰ কথা? নাহৰৰ গোন্ধলৈ মোৰ অনুপস্থিতিত কবিতা লিখাৰ কথা? মইতো তেওঁক কৈছিলোঁ মোৰ প্ৰথমখন কবিতা পুথি উপহাৰ দিয়াৰ কথা তেওঁৰ হাতত, কিন্তু তেওঁ নৰ'ল। মোৰ কবিতাবোৰৰ শিৰোনাম পঢ়িবলৈ তেওঁ নাথাকিল। তেওঁ গুচি গ'ল। যাওক, যলৈকে যায় তালৈকে, মাথো সুখী হওক, কুশলে থাকক। মোৰ প্ৰথমখন কবিতা পুথি তেওঁৰ বাবে নহ'লেও মোৰ সকলো কবিতা তেওঁৰ বাবে।